নমস্কাৰ, পাঠ কৰিবলৈ লৈছোঁ কবিতা মাথো কল্পনাৰ অনুগত শব্দত। কবিতা লগা অনুভৱত মোৰ বিচাৰি চাবাচোন, তুমি যেন লগা এটি অদ্বিতীয় সত্ৰা। শব্দৰ সন্ধানত এয়া যে মোৰ লক্ষ্যবিহীন যাত্ৰা, যি যাত্ৰাৰ শেষ ক'ত মই নাজানো, কিন্তু মোৰ আৰম্ভণি শূন্যত দোলা দি থকা মোৰ মন কাগজৰ উকা পৃষ্ঠাৰ প্ৰিয় শব্দত, আৰু আইৰ মুখৰ সেই ভাষাত, যি ভাষাত আয়ে মোক সৰুতে টোপনি নিয়াবৰ বেলিকা গাইছিল শিয়ালি নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি। সেই অনুভৱৰ উদাসী ৰাতি প্ৰাণময় হৈ পৰে মাথো কল্পনাৰ অনুগত শব্দত। তুমি মোৰ প্ৰিয়তাৰ অপূৰ্ণ প্ৰহেলিকাৰ পৃষ্ঠাৰ এটি আধা লিখা কাহিনী, হৃদয়ৰ গোপনীয়তাৰ এটি নীৰৱ উচুপনি, অথচ এটি সুবাস তুমি, প্ৰীতিভৰা কবিতাৰ সাহসৰ শিৰোনাম তুমি, শত জনমৰ প্ৰিয় তুমি, মোৰ বাবে এটি আশাৰ নৱপ্ৰভাত। মাথো কল্পনাৰ অনুগত শব্দত নিৰ্গত আশাৰ এটি নৱ প্ৰভাত। নমস্কাৰ।